অকল আজি গালি বিজয়পুৰতে নহয়, আমি মিচিং অট'নমাছ কাউন্সিলে এটা সিদ্ধান্ত লৈছোঁ। ইয়াৰ যি ৩৬টা সমষ্টি আছে, ৩৬টা সমষ্টিৰ পৰা যিসকল ছাত্ৰ ছাত্ৰীয়ে HSLC আৰু হায়াৰ ছেকেণ্ডেৰীত প্ৰথম বিভাগত উত্তীৰ্ণ হৈছিলে, তেওঁলোকে যিসকলে ফাইনেন্সিয়েল ইনচেণ্টিভৰ কাৰণে এপ্লিকেশ্যন দিছিলে, তেওঁলোকক আমি পৰ্যায়ক্ৰমে সেই ইনচেণ্টিভটো দিয়াৰ ব্যৱস্থা কৰিম, আৰু এইটো আনুষ্ঠানিকভাৱে। আৰু আজিৰ পৰা আনুষ্ঠানিকভাৱে দিয়াৰ প্ৰক্ৰিয়া আৰম্ভ হৈছে। ৩৬টা সমষ্টিত আমি 6টা খণ্ডত বিভক্ত কৰি তাৰপিছতে শেষ হ'ব। আজি 6টা সমষ্টিত আজি 1 নং লালি, 2 নং মুৰকংচেলেক, 3 নং গালি বিজয়পুৰ, 4 নং দেবিং বেটা, 5 নং অৱংজোনাই আৰু 6 নং চান্দাৰী নগৰ। এই 6টা সমষ্টিত মানে এই ব্যৱস্থাটো কৰা হৈছে। ইতিমধ্যে বেংকৰ পৰা যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিছে। 3টা বজাৰ ভিতৰত সকলো ছাত্ৰ ছাত্ৰীৰ একাউণ্টত পইচা সোমাই যাব। আৰু আমি এইখিনি দিয়াৰ উদ্দেশ্যটো হৈছে যে কৃতি ছাত্ৰ ছাত্ৰীসকলক আমি উৎসাহ যোগোৱাৰ বাবে কৰা হৈছে। অকল এয়াই নহয়, আমি আৰু অন্যান্য বিভিন্ন স্কিল ডেভেলপমেণ্টৰ ক্ষেত্ৰতো মিচিং স্বায়ত্তশাসিত পৰিষদে যথেষ্ট কাৰ্যব্যৱস্থা গ্ৰহণ কৰিছোঁ। আৰু পৰ্যায়ক্ৰমে আমাৰ যোনবোৰ ড্ৰপড ষ্টুডেণ্ট আছে, যিসকলে বিভিন্ন কাৰণত তেওঁলোকৰ এডুকেশ্যনটো কমপ্লিট কৰিব পৰা নাই, বা তেওঁলোকৰ মানে আকাংক্ষা আছে কিবা এটাত এষ্টাব্লিছমেণ্ট হোৱাৰ, তেওঁলোকৰ কাৰণেও আমি যথেষ্ট স্কিল ডেভেলপমেণ্টৰ ট্ৰেইনিঙৰ ব্যৱস্থা কৰিছোঁ, যাতে নিজকে সংস্থাপনমুখী কৰিব পাৰে তেওঁলোকে। হয়, মিচিং স্বায়ত্তশাসিত পৰিষদৰ তৰফৰ পৰা যিবিলাক HSLC পাছ কৰিলে আৰু হায়াৰ ছেকেণ্ডেৰী পাছ কৰিলে প্ৰথম বিভাগত, তেওঁলোকক 2টা বছৰ, যোৱা বছৰ এই বছৰ এককালীন আৰ্থিক সাহায্য দিয়াৰ এটা প্ৰক্ৰিয়া আৰম্ভ হৈছে। আজি জুলাইৰ পৰা প্ৰথম পৰ্যায় আমি আৰম্ভ কৰিছোঁ। আৰু মই নিজে ইয়াতে উপস্থিত থাকি 4 নং দেবিং বেটা সমষ্টিৰ কাৰ্যসমূহ আমি বিতৰণ কৰিছোঁ। লগে লগে অলপ পাছত তেওঁলোকে নিজৰ একাউণ্টত পইচাখিনি তেওঁলোকে পাব। আৰু মই যিসকলে উত্তীৰ্ণ হৈছে তেওঁলোকক মই অভিনন্দন আৰু জনাইছোঁ। আৰু আমি লগতে যিসকলে ফেইল হ'ল, যিসকলে উত্তীৰ্ণ হ'ব নোৱাৰিলে, তেওঁলোকৰ কথা আমি চিন্তা কৰিব লাগে। এইখিনি কথা মই আজি বহলকৈ কৈছোঁ। তেওঁলোকক লৈ আমি এটা মানে কাৰ্যসূচী ল'ব লাগিব। যিসকলে ফেইল কৰিলে, যিসকলে উত্তীৰ্ণ হ'ব নোৱাৰিলে, তেওঁলোকৰ ব্যৱস্থা আমি কৰিছোঁ। তেওঁলোকৰ কাৰণে যি ব্যৱস্থা কৰিছে এইটো আমি এদিন অন্য এটা দিনৰ এই কাৰ্যসূচী আমি হাতত উচ্চ শিক্ষা গ্ৰহণৰ আছে বিভিন্ন ধৰণৰ স্কিল ডেভেলপমেণ্ট আমি বহুত লৈছোঁ। এইখিনি ক'বলৈ সময় নাই। মই এতিয়া 2 নং মুৰকংচেলেক সমষ্টিলৈ যাম। এদিন আমি এইটো কাৰ্যসূচী ল'ম, তাত সকলো আমাৰ ইয়াত দেবিং বেটাৰ 218। নমস্কাৰ। বিশেষকৈ আজি মোৰ গাটো ইমান ভাল নহয়। আমি মুখ্য কাৰ্যবাহী সদস্য পৰিষদৰ তেওঁৰ নেতৃত্বত 2023 যোনটো 60%ৰ ওপৰত যোনটো আৰ্থিক সাহায্য আমি আগবঢ়াইছিলোঁ, তাত আজি ছাৰে ইয়াত 4 নং দেবিং বেটা সমষ্টিত মুকলি কৰিছিলে। আৰু আমাৰ সমষ্টিত 4 নং দেবিং বেটা আৰু 218জন ছাত্ৰ ছাত্ৰীয়ে অনুদানটো পাবৰ কাৰণে উত্তীৰ্ণ হৈছে। আৰু তেওঁলোকক আৰম্ভণি ইয়াত কৰি কিনে ছাৰে বৰ্তমান এতিয়া মুকংচেলেক সমষ্টিলৈ আগবাঢ়িছে। আবেদন আৰম্ভ হৈছে নেকি? উচ্চ শিক্ষাৰ যোনটো বাবদ আবেদনটো চলি আছে, আৰু খুব সম্ভৱ 20 তাৰিখলৈকে চলিব বুলি ভাবিছোঁ।